নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? মই বৰ্তমান ভালে আছোঁ, আপোনালোকৰ ভালে থাকক সেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু বন্ধুসকল, বহুত দিনৰ পৰা আমি চিনাকি ইউটিউবৰ ফ্ৰেণ্ড হয়, ফ্ৰেণ্ডৰ ঘৰত যাব লাগিব, লগৰ যিহেতু হয় নহয়, লগৰ বুলি ক'লে লগ পোৱা হোৱাই নাই, সেনেকৈ লগ পাম আৰু ধুনীয়াকৈ গৈ কিনে কথা চথা পতা হ'ব। ঘৰৰ ফেমিলি আৰু মোৰ ফেমিলি অহা হ'লে বাৰু ধুনীয়াকৈ লৈ গৈ তাত লৈ গ'লো হ'লে, বিশেষকৈ এতিয়া ফেমিলি যিহেতু নাই, মই অকলে যাম। দেখাই থাকিম, আপোনালোকে মজাকৈ এনজয় লৈ থাকিব আৰু থাম্বনেইলত দেখিতো গম পাইছেই মজাকৈ কোন হ'ব সেই ব্যক্তিগৰাকী। তথাপিতো আৰু চাব মজাকৈ ভিডিঅ'টো আপোনালোকে মৰম আশীৰ্বাদ সকলোখিনি দি গৈ থাকিব। সময় বেছি নাই, সেইকাৰণে গৈ আপোনালোকক তাতে দেখাই থাকিম। ডাইৰেক্ট গৈ ভিডিঅ'টো তাতহে দেখামগৈ, আপোনালোকে চাব। কিন্তু সকলোৱে চিনি পায় কাৰ ঘৰত যাম, কাক লগ পাম সবেই, আৰু আপোনালোকে সকলোৱে চাব মজাকৈ এনজয় কৰিব, চাই থাকিব মাজলৈ পাছলৈ। তেনেহ'লে বলক ভিডিঅ' ইয়াৰ পৰাই আৰম্ভ কৰি দিওঁ। ফাইনেলি আহি পাই গ'লোহি বন্ধুসকল। এয়া চাওক, দৰ্জাখন খুলি ইয়াত সোমাইছোঁ আৰু মজাকৈ ভাল লাগিছে, ইমান ভাল লাগিছে। এইফালে অৰুণদাক কাম কৰি আছে, কি কাম কৰিছে, মোবাইল চাই আছে, আৰু এইফালে মোবাইল কি ব্যস্ত কৰিছে, আৰু এইফালে নেদেখাওঁ মানছে ন। সঁচা ভাল লাগিছে আজি, বহুত ভাল লাগিছে। আৰু কি ক'ম অৰুণদা, কি চাই আছে আপুনি? কওক। টাইম পাছ। ফাইনেলি বন্ধুসকল, বহুত দিনৰ পৰা চিনাকি আমাৰ, হয়তো আজি লগ পাইছে, সকলোৱে চিনি পায়, গম পাইছে আৰু কোন হয় নহয়। আৰু আহিছিলোঁ ঘৰত আজি, ভাল লাগিলে, বহুত ভাল লাগিছে। চাহ তাহ খালোঁ এতিয়া, আৰু চাহ তাহ খাই থকা বস্তুখিনি আপোনাক দেখাই আছোঁ। চব কি খাব দিছিলে, কিন্তু আছেই খাবলৈ, এইখিনি চাওক। এইফালে কচৰি আৰু কি দিছে সেইখিনি, ধুনীয়াকৈ চাহ তাহ। আৰু এইফালে আমাৰ অৰুণদাও আছিলে, কিবা কথা চথা পাতি আছে। ধুনীয়াকৈ আহিলোঁ, ভাল লাগিছে। আৰু এইফালে মানছেও কিবা কিবি কাম চাম কৰি আছে, মজা লাগিছে আজি, সঁচাই ভাল লাগিছে। ইমান দিনৰ মূৰত যে লগ পাম বুলি বা ইয়াত আহিম বুলি ভবাই নাছিলোঁ, সঁচা ভাল লাগিছে। কিমান বেছি দীঘল বনাবলৈ সময়বিলাকো কম, হয় নহয়? যাওঁ কৰি আছে, আজি আহিছে ফাৰ্ষ্ট ভাত খাই যাওঁ বুলি কৈছে, ক'ৰবাত ভাত খাবলৈ আছে বোলে। লগ হৈ ভালকৈ ভিডিঅ' চিডিঅ' বনাম, আপোনালোকে সকলোৱে মৰম আশীৰ্বাদ কৰি গৈ থাকিব মজাকৈ। আজি অহাৰ কাৰণে ভাল লাগিছে। ভাত সাজ খাই যোৱা হ'লে ভাল লাগিলে হ'লে। ভাত খোৱা ডাঙৰ কথা নহয়, ভাত বেলেগ দিনা খাম, কাৰণ সময়ো মানুহৰ বহুত কম আছে। ধুনীয়াকৈ আহিছোঁ গৈছোঁ, বাট চাহ তাহ খোৱা ধুনীয়াকৈ খোৱালে একদম এইখিনি থাকিয়ে গ'ল, পেট চেট পুৰা একদম। আৰু এদিনকৈ আহিবা, এনেকৈ আহিবা, তেতিয়া ভাত পানী খাই যাবা, গীতাশ্ৰীক লৈ আহিবা লগত। কৈছিলে সেইদিনাখনি, মানে তাইক কৈছিলে গ'লে ময়ো যাম বোলে। বোলো হ'ব, যদি আহা দুলীয়াজান আহা তেতিয়া লগতে যাম, আৰু তোমালোকৰ মাহঁতৰ ঘৰলৈ যাম, ধুনীয়াকৈ ফেমিলি লৈ আহিম। এতিয়া ঘপকৈ অহা, টাইমো কম, আৰু কি ক'ম আৰু সেইটোৱে, সেইখিনিয়ে ক'বলৈ আহিছিলে। আকৌ আহিলে দেখুৱাম, ভিডিঅ' আকৌ বনাম দেই। আপোনালোকৰ মাজত আৰু ভাল ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰি থাকিম। আজি সোনকালে অহা হ'লে বাৰু ভাল ভিডিঅ' বনাব পাৰিলোঁ হ'লে, আৰু ৰাতিখন এতিয়া ক'ৰবাত গৈও ভিডিঅ' বনাব নোৱাৰোঁ বা কিবা এটা কৰিব নোৱাৰোঁ। সেইকাৰণে নেক্সট আকৌ আপোনালোকক দেখাবলৈ চেষ্টা কৰি থাকিম, মজাকৈ চাই থাকিব, হয় নহয়? আৰু কিবা এটা কৰি দিয়ে পিছত আমি ভিডিঅ' দি যাম লগত, আৰু ক'ৰবাত কি পুৰা ফেমিলি লৈ আহিব নহয়। ফেমিলি লৈ আহিম। ইয়ালৈ যেতিয়া মোৰ ফেমিলি আহিব, তেতিয়া ইয়ালৈ ধুনীয়াকৈ আহিম, খাম বম, তাৰপিছত ভিডিঅ'খিনি আপোনালোকক দেখাই থাকিম মজাকৈ। আৰু চাওক কি ভিডিঅ' দিবলৈ পাৰোঁ, আপোনালোকক নিশ্চয় আগবঢ়াবলৈ চেষ্টা কৰিম। সকলোৱে মৰম আশীৰ্বাদ দি থাকিব, আৰু নে কি কয়, সকলোৱে চাব মজাকৈ। আৰু লাগেনো কি আমাক, ভিডিঅ' বেলেগটো একো নাই। তাকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নতুন এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ, বাই বাই।